guys, welcome back to my YouTube channel. So আজি আপোনালোকক মই চিলডুবি দেখাবলৈ লৈ যাম। So মানে এইটো ৱাটাৰফল হয় আচলতে ধুবধাৰা এইটো সাইডতে আছে। ধৰা বন্দাছৰা এইটোতে যাব পাৰি আৰু সুকুনিয়া এইফালেদিও যাব পাৰি। So আপোনালোকক দেখাম বুলি ভাবিছোঁ। So ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। So যাত্ৰা আৰম্ভ কৰোঁ এতিয়া। আমি আহি পালোঁ। এইটো বন্দাবৰা চক হয়। বন্দাবৰা চকৰ এইটো ৰাইট চাইডে যাব লাগিব, দক্ষিণ চাইডে। চ' এইটো জলদি সোমাই যাওঁ। এইটো ৰাস্তাতে গৈ থাকিলে পাই যাব। এইটো ৰাস্তাতে পূৰা আগতে এখন মালাং বজাৰ পাব, বহুত ডাঙৰ বজাৰ। তাৰ পৰা ৰাইট চাইড হৈ গ'লে চিলডুবি একদম পাই যাব। ভিডিঅ'টো শেষলৈ চাই থাকিব। চিলডুবি আমি ৰাস্তাকেইটা দেখাই আছোঁ আপোনালোকক। চিলডুবি যোৱা যিটো ৰাস্তা ন, এইটো হাইৱে ৰাস্তা, একদম মজা ৰাস্তা। চ' আপোনালোকেও আহক, ৰাস্তাৰ টেনশ্যন ল'ব নালাগে, বহুত ধুনীয়া ৰাস্তা। আগতে ইমান ভাল নাছিল এইটো ৰাস্তা। চ' আজিকালি বহুত ভাল হৈছে এইটো ৰাস্তা, হাইৱেটো বনাই দিছে। এইটো চাই থাকিব। এতিয়া আমি আহি মালাং বজাৰ পাই গ'লোঁ। মালাঙৰ চবতকৈ ডাঙৰ বজাৰ এইখন মালাং বজাৰ বুলি কয়। তো ইয়াতেও আপোনালোকে বহুত কিবা যদি খাবলৈ লৈ যায়, তাতে বস্তু ইয়াতে কিনিব, কাৰণ আগত দোকান নাপাব। চ' এতিয়া আমি ইয়াতে বস্তু কিবা এটা কিনিম তাতে নিবৰ কাৰণে। এইটো চক আছে, এই চকৰ ৰাইট চাইডে যাব লাগিব এইবাৰ। আমি ইয়াতে অলপমান বস্তু লৈ লওঁ, তাৰপিছত যাম। আমি পানী বটল দুটা আৰু খোৱা বস্তু ল'লোঁ। এতিয়া আমি যাম, এইটো ৰাস্তাতে যাব লাগিব। এইটো ৰাস্তাতে গৈ থাকে, ইয়াতে এখন গেট দেখাব, গেটৰ পৰা লেফ্ট চাইডে ল'ব, লেফ্ট চাইডে এইটো ৰাস্তা দি গৈ কেনে একদম চিলডুবি যায় পাব। আমি আহি পালোঁ আৰু অলপ বেছি টাইম নাই। এইটো আমাৰ নদী আছে ন, তো পালোঁ আৰু আমি আহি। তো পূৰা এনজয় কৰিম, গা ধুম পূৰা। তো আপোনালোকক দেখাম, আপোনালোকে আহক, পূৰা এনজয় কৰক। এইখন মেঘালয় পাহাৰ হয়, বহুত ডাঙৰ, পূৰা দেখা পাইছে এইখন। আমাৰ প্ৰকৃতি আমাক খেতি কৰিছে, আৰু ইয়াৰ বতৰ ভাল নহয় ইমান, মিনিটে মিনিটে বতৰ চেঞ্জ হৈ থাকে। আমি আহি পালোঁহে। এতিয়া বাইক থ'ম আমি ইয়াতে আহি কিনে। তো ৰাস্তাটো এইখিনি অলপমান খোজ কাঢ়িব লাগে, বাইকবোৰ ইয়াতে থ'ম। ইয়াৰ পৰা শব্দ শুনা পাই আছোঁ, যে পূৰা আৱাজ। চ' দেখাই থাকিব আপোনালোকে। চ' পূৰা এনজয় কৰিম। চ' বৰষুণ ইমান, বতৰ ভাল নহয় ইমান। চ' তথাপিও ইয়াতে বাইক চাইক থৈ দিব পাৰিব আপুনি। এইখিনি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। চ' কিছুমানে আহিছে তাতে আগত তাতে এখন গাড়ী আছিল, মানে আহিছে বহুতে। চ' ইয়াতে থৈ দিওঁ গাড়ীখন। চ' থৈ যাম। চ' ব'লক। আহি পালোঁ, দেখা হৈছে আপোনালোকৰ মাজত ৱাটাৰফল। চ' চাওক ইমান স্পীডত ধাৰ আহি আছে, আপোনালোকে চাওক ইমান স্পীডত গাড়ী আছে। চ' আপোনালোকক দেখাম, চাই থাকক। ফাইনেলি আহি পালোঁ আমি ৱাটাৰফলত। তো ভাবা নাছিলোঁ ইমান যে দিনৰ মূৰত আহিম, মানে ভাবা নাছিলোঁ এনেকুৱা এটা ৱাটাৰফল দেখা পাম। তো আজি আপোনালোকে দেখা পালে বহুত ভাল লাগিল। তো আপোনালোকে দেখা পাইছে মোৰ গোলাঘাট হৈ আছে। তো আৰু অলপমান গাঁও ধুম অলপ পিছত, অলপ গৰম লাগিছে, ৰেষ্ট কৰিছোঁ। পূৰা ভিডিঅ'টো চাই থাকিব। পূৰা কাপোৰ চাপোৰ খুলিলোঁ, গাঁও ধুব লাগে এতিয়া। তো যাম। তো মই মোবাইলটো ৱাটাৰপ্ৰুফ নহয়, তো মই এতিয়া আগত যাম গা ধুব, তাৰপিছত মই যাম গা ধুব। তো চাই থাকিব আপোনালোকে। পূৰা গা ধুম, ইমান স্পীডত মানে ওপৰৰ পৰা কিবা যদি কৰে আৰু শেষ আৰু নিজৰ ভাবি লাভ নাই। তো আহিছোঁ, গা ধুই যাম। তো আপোনালোকে বিন্দাছ ভয় নকৰাকৈ গা ধুই যাম। তো আপোনালোকে আহিব ইয়াতে চিলডুবিত। এতিয়া মই ভালকৈ লোকেশ্যনটো ক'ম অলপ পিছত। তো আপোনালোকে শেষলৈ চাই থাকিব। তো এনজয় কৰা বোলো আপোনালোকে চাই।
আজি মানুহ বেছি নাই, ৰবিবাৰে একচুৱেলি বেছি মানুহ আহে। আজি সোমবাৰ কাৰণে ইমান মানুহ নাই এটা। তো ৰবিবাৰে বহুত মানুহ হয় ইয়াতে। আহিলে ৰবিবাৰে আহিব আপোনালোকে। তো বহুত মানুহ দেখা পাব ইয়াতে। তো গোটেই শিলবোৰ আছে, গোটেই চাইডে মানুহ থাকে। এই ওপৰতো উঠিব পৰা যায়। বতৰটো ভাল নহয়, বৰষুণ দি আছে, সেইকাৰণে নাযাওঁ নেকি ওপৰত। ট্ৰাই কৰিম যাবৰ কাৰণে। একদম ওপৰত আহিলোঁ, ওপৰৰ পৰা একদম ওপৰৰ পৰা কিমান একদম ওপৰত আহিলোঁ। ইয়াৰ পৰা বহুত ওখ হৈ অলপমান ইফালে ৰাস্তা আছে, এটা আহিব পাৰি। বহুত ভাল লাগে ইয়াতে আহি। আপুনি আপোনালোকে আহিব। এতিয়া তললৈ যাওঁ, কিবা এটা খাওঁ। এতিয়া অলপ আগতে ওপৰত গৈছিলোঁ, ইয়াতে গৈছিলোঁ অলপ আগতে। ইয়াৰ পৰা নামিলোঁ, ইয়াতে তলত আহিলোঁ। তো এতিয়া গা পা চোৱা হৈ গ'ল। এতিয়া লাহেকৈ কিবা এটা খাই ঘৰত যাম। এতিয়া মানুহ আহি আছে বহুত লাহে লাহে। যিমানে দেৰি হয় ইমানে মানুহ আহি থাকে। একচুৱেলি ৰবিবাৰে অলপ মানুহ বেছি হয়। তো আপোনালোকে আহিলে ৰবিবাৰে আহিব, বহুত মানুহ হ'ব। আৰু এইবিলাক যে আছে ৰাস্তাবোৰ বহুত পিছল হয়, বহুত মানে সাৱধানকৈ আহিব লাগে, বহুত পিছল হয় এইবিলাক ৰাস্তাবিলাক। তো ভালকৈ আহিব, আপোনালোকে আহিব। আমাৰ ফাইনেলি আমাৰ গা পা চোৱা ধোৱা হৈ গ'ল। তো এতিয়া আমি ঘৰলৈ যাম কিবা এটা খাই কিনে। তো আপোনালোকে আহিব পাৰে গুৱাহাটী পৰা আহে। তো লেফ্ট চাইডে বন্ধাপাৰা তিনিআলি আহি কিনে ইয়াত লেফ্ট চাইডে এটা ৰাস্তা আছে। ইয়াত ইফালে আহিলে ইয়াতে শিলগুটি ইয়াতে পাই ৱাটাৰফল পাই যাব। তো আপুনি গোৱালপাৰা চাইডৰ পৰা আহে, ৰাইট চাইডে এইফালৰ পৰা সোমাই ধৰিম বন্ধাপাৰা তিনিআলি বাইদে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজিলৈ ইমানে, বাই বাই। তো ইয়াতে দেখা পাব